আজিৰ গল্প মেঘালয়ৰ নহয়, অৰুণাচলৰ নহয়, আজিৰ গল্প অসমৰ বঙাইগাঁৱৰ। এইটো এটা এনেকুৱা পাহাৰৰ শৃংগ, যি শৃংগ যুক্তৰাষ্ট্ৰৰ MC আফিফিকৰ লগত সাদৃশ্য থকাৰ বাবে পৰ্যটকসকলৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰিছে। এই নাককাটি শৃংগটোৱে পেট্ৰকেমিকেল উদ্যোগ তথা উদ্যোগৰ বাবে বিখ্যাত নামনি অসমৰ এখন বিশিষ্ট চহৰ বঙাইগাঁৱত এই নাককাটি পিকটো অৱস্থিত। আকাশ চুবৰ আকাংক্ষালৈ পাহাৰৰ দুৰ্গম পথৰ যাত্ৰা আৰম্ভ। বন্ধুসকল, আমি এতিয়া নাককাটি গৈ আছোঁ। এতিয়া পাহাৰৰ ৰাস্তাত আছোঁ সকলোৱে, আৰু ট্ৰেকিং চলি আছে। আপোনালোকে দেখিবলৈ পাইছে বহুত ওপৰত উঠিব লাগিব। এতিয়াও আৰু বহুত সময় আছে, আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল, আমি এতিয়া পাহাৰৰ ট্ৰেকিং ৰাস্তাত আছোঁ। এতিয়া হয়তো 20% অতিক্ৰম কৰা নাই। তাৰপিছতো আপোনালোকে দেখিব পাইছে শৰীৰৰ অৱস্থা পূৰা ঘামি গৈছোঁ। এনেকৈ যাবলগীয়া হৈছে। আচলতে পাহাৰ বা প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ যে কিমান কষ্ট কৰিবলগীয়া হয়, আচলতে পাহাৰত কোনোবা নাহিলে বুজি নাপাব। আৰু ইমান কষ্ট কৰাৰ পিছত যেতিয়া মেইন ডেষ্টিনেশ্যন পাম, তেতিয়া মনটো যে কিমান ভাল লাগিব, সেয়া আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাব। আমি এতিয়া বেছ কেম্পত আহি পাইছোঁ। দেখিবলৈ পাইছে ইয়াৰ পৰা আৰু কিমান দূৰ আপোনালোকক দেখুৱাম। ইয়াৰ পৰা এনেকৈ গৈ সেই পাহাৰৰ টপ পইণ্টত যাব লাগিব। সেইটোৱে হৈছে নাককাটি ভিউ পইণ্ট। আমি আহিছোঁ এইটো ফালেৰে, আপোনালোকে লক্ষ্য কৰে দেখিব পাৰিছে। আমি ঠিক এইটো ফালেৰে আহিছোঁ। আপোনালোকে লক্ষ্য কৰে যদি, আমিবোৰ ঠিক ইয়াৰ তলৰ পৰা আহিছোঁ। দেখিবলৈ পাইছে আপোনালোকে, ঠিক ইয়াৰ তলৰ পৰা আহিছোঁ আমি। পাহাৰ বগাই ওপৰলৈ উঠোতে কষ্ট হৈছে, কিন্তু তথাপিও আকাশখন চুবৰ যি আনন্দ, সেই আনন্দই যেন কষ্টৰ কথা পাহৰাই পেলাইছে। বন্ধুসকল, আমি এখন পাহাৰ ক্ৰছ কৰি আৰু এখন পাহাৰত আহি পাইছোঁ। তাৰপিছতহে আমি ডেষ্টিনেশ্যন পাম। আপোনালোকে দেখিবলৈ পাইছে এই পাহাৰটো ক্ৰছ কৰি নামি আহি আমি সেইফালে আহিছিলোঁ। ক্ৰছ কৰি নামি আহি এইফালেৰে উঠি আহিছিলোঁ। এতিয়া আৰু এইটো এটা পাহাৰ বগাব লাগিব। বগাৰ পিছত আমি শিখৰত যাব লাগিব। তাতেই গৈ আমাৰ মেইন ডেষ্টিনেশ্যন পাম। আমি আপোনালোকে গম পাইছে, আমি ইয়াৰ পৰা ডেষ্টিনেশ্যন দেখিবলৈ পাইছোঁ, কিন্তু কেমেৰাত অহা নাই। আপোনালোকে দেখিব পাৰিব। বন্ধুসকল, পাহাৰৰ মাজবাটতে আমি এইদৰেই ৰৈ অকণমান জিৰণি লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত আমি সকলোৱে আছোঁ, আমাৰ টীম অকণমান জিৰণি।
বন্ধুসকল বহুত সময় অপেক্ষাৰ পিছত বহুত সময় ট্ৰেকিং কৰাৰ পিছত অৱশেষত মূলতঃ পাহাৰৰ শেষ শৃংগ দেখিবলৈ পাইছোঁ আৰু হয়তো 1 মিনিট সময় লাগিব আৰু 1 মিনিট সময় লাগিব। বন্ধুসকল আমি সৰ্বশেষত পাহাৰৰ শেষ শৃংগত আহি পাইছোঁহি। আমি এতিয়া আছোঁ নাককাটি টপ ভিউ পইণ্টত। আপোনালোকে দেখিবলৈ পাইছে আনন্দত আত্মহাৰা হৈ পৰিছোঁ। চাওক আমি এতিয়া পাহাৰৰ টপ পইণ্টত আছোঁ আৰু ইয়াৰ ওপৰত কোনো পাহাৰ নাই আৰু আনন্দৰ শেষ নাই। দেখি পাইছে ৰাইজ, এয়া কি সুন্দৰ পৰিৱেশ বঙাইগাঁৱত, অসমৰ বঙাইগাঁৱত। নীলা আকাশৰ তলত যেন সেউজীয়া চাদৰ। এই দৃশ্য চাই মোৰ মনটো যেন প্ৰশান্ত হৈ গ'ল। এই দৃশ্য আগতে মই কেতিয়াও নিজ চকুত দেখা নাই। পাহাৰৰ ওপৰত ইমানেই বতাহ দি আছে, এনেকুৱা লাগিছে যে আকাশখন মোৰ শৰীৰত ভাগি পৰিছে। মই আকাশখন চুবৰ আশাত আহিছিলোঁ, কিন্তু আকাশখনেই যেন মোক সাবটি ধৰিছে। এই অনুভূতি বাৰুকৈ ভাল লগা। আমি এতিয়া পাহাৰৰ পৰা নামিম। খুব সাৱধানে নামিব লাগিব। এয়া আমি ফটো ক্লিক কৰিলোঁ, বহুত সময় ইয়াত আমি ষ্টে কৰিলোঁ, ভাল লাগিলে। আপোনালোকেও আহিব যদি বঙাইগাঁৱত ফুৰিব আহে কেতিয়াবা। নাককাটি যোনটো হিল, নাককাটি ভিউ পইণ্ট, তাত ট্ৰেক কৰিব চেষ্টা কৰিব, ভাল লাগিলে। এতিয়া খুব সাৱধানে নামিব লাগিব, কিয়নো বহুতখিনি ওপৰত আৰু ৰাস্তাটো ইমান এটা ভাল নাই, ব্যৱস্থা কৰি দিয়া হোৱা নাই। তো আপোনালোকে বহুত সাৱধানে তলত নামিব। যিমানখিনি ওপৰত উঠিবলৈ কষ্ট, নামোতেও সিমানখিনি বহুতেই কষ্ট, কাৰণ বহুত ৰিস্ক হৈ যায়। আমি দেখিব পাইছে এইটো ৰাস্তাৰ পৰা আমি আহিছোঁ, গোটেইখিনি এতিয়া ৰাস্তা আকৌ কভাৰ কৰিব লাগিব। লেটছ চি কি হয়। বাকী এক্সপিৰিয়েঞ্চ ভাল। আচলতে পাহাৰ বগাবলৈ যিমান সময় লাগে, নামোতে কিন্তু ইমান সময় নালাগে, কিন্তু ৰিস্কটো বেছি, কাৰণ এনেকৈ ধৰি নামিবলগীয়া হৈছে, কাৰণ স্পীডটো বাঢ়ি যায় যিহেতু ডাউন হয়। আৰু নাককাটি হিলৰ ৰাস্তাটো ইমান ভালদৰে নাই আচলতে, ঠিক আছে। মানুহে এইটো ৰাস্তাটো আচলতে ট্ৰেক ৰাস্তাটো বনাই লৈছে, কোনো ব্যৱস্থা নাই, ভাল ব্যৱস্থা নাই। গতিকে আপোনালোকে সাৱধানে নামিব। বহুত ৰিস্কি হয়, কাৰণ বাগৰি পৰি যোৱাৰ সম্ভাৱনা থাকে। এনেকৈ অকণমান গছবোৰত ধৰি লৈ নিজকে কণ্ট্ৰল কৰিব। भाई कैसा लगा ये? भाई ऐसा मैंने पहले कभी खाया नहीं था। हाँ, एकदम मजा आया। मज़ा है ना। ये दुकान है, आओ तुम उधर लेके जाओ, देखो इधर उधर लेके जाओ। मैं तो किबा লাগিলে দিয়ে আইবো বহিলো। আজা আজা ঠান্ডা খাবো নি? ফাইনেলি পাহাৰৰ একেবাৰে তলত নামি আহিলোঁ। এয়া দুপৰীয়াৰ ভিউ, যিহেতু আমি ৰাতিপুৱা গৈছিলোঁ, ভিউটো বেলেগ আছিলে পাহাৰৰ। ইয়াৰ ভিউ আছিলে নাককাটি পাহাৰৰ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। থেংক ইউ, বাই বাই।